মোৰ নাম পৰিমল দাস। আপোনাক সকলোকে মোৰ ইউটিউব চেনেল পিডি নলেজলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ সোলাৰ সিস্টেমৰ সৌৰজগতৰ বিষয়ে অতি গুৰুত্বপূৰ্ণ কেইটামান কোৱেশ্চন, আৰু এই ভিডিঅ'ৰ জৰিয়তে আমি কেইটামান কোৱেশ্চন আলোচনা কৰিম। আপোনালোকে এই ভিডিঅ'খন চাই যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব, আনেও যাতে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। তো আমি দেৰি নকৰি আমি আগবাঢ়ো আমাৰ ভিডিঅ'লৈ। আমাৰ প্ৰথম কোৱেশ্চন হ'ল, আমাৰ সৌৰজগতত কেইটা গ্ৰহ আছে? আমাৰ সৌৰজগতত বৰ্তমান কেইটা গ্ৰহ আছে? 8টা গ্ৰহ আছে। বৰ্তমান 8টা আছে। আগত কেইটা আছিলে? 9টা আছিলে, কিন্তু 2006 চনতে কি কৰা হৈছে? প্লুটোক গ্ৰহৰ পৰা বাতিল কৰা হৈছে। তেনেহ'লে বৰ্তমান 8টা আছে। আপোনালোকে সৌৰজগতৰ পিকখন চাওক। ইয়াতে চাওক কি কি গ্ৰহ আছে? বুধ, শুক্ৰ, মাৰ্কিউৰি, ভেনাছ, আৰ্থ, মাৰ্চ, পৃথিৱী, মংগল, বৃহস্পতি, ছেটাৰ্ণ, শনি, ইউৰেনাছ আৰু নেপচুন। এই 8টা গ্ৰহ আমাৰ এতিয়া বৰ্তমান সৌৰজগতত আছে। আমাৰ নেক্সট কুৱেশ্যন হ'ল, আমি থকা পুঞ্জ বা তাৰকা মণ্ডলটোৰ নাম কি? আমি যি তাৰকা মণ্ডল গেলেক্সিত থাকোঁ, আমাৰ গেলেক্সিখনৰ নাম কি? আমাৰ গেলেক্সিখনৰ নাম হ'ল মিল্কি ৱে। মিল্কি ৱে হ'ল আমাৰ গেলেক্সিৰ নাম। তেনেহ'লে 2ৰ আনসাৰ কি হ'ব? এ। আপোনালোকে এই ফটোখন চাওক, তাতে দেখা গৈছে আমাৰ যি গেলেক্সি, তো মিল্কি ৱে যি আছে, যে তাৰকাপুঞ্জ, যি তাৰকা ৰাজ্যত মিলিয়নছ কি আছে? সোলাৰ সিস্টেম আছে, মিলিয়নছ অফ ষ্টাৰ্ছ আছে। তাৰ মাজৰ পৰা আমাৰ এটা সৰু অংশহে আমাৰ সোলাৰ সিস্টেম। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল, তলৰ কোনটো গ্ৰহ নহয়? আপোনালোকে পালে যে 9খন গ্ৰহ আছে, তাৰ মাজত আৰ্থ গ্ৰহ হয়, ভেনাছ গ্ৰহ হয়, ছেটাৰ্ণ গ্ৰহ হয়, কিন্তু প্লুটো গ্ৰহ নহয়। প্লুটো কেতিয়া গ্ৰহৰ স্থানৰ পৰা? 2006 চনতে ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমি ইউনিয়ন যি আছে, প্লুটো গ্ৰহৰ স্থানৰ পৰা বাতিল কৰিছে। তেনেহ'লে 3ৰ আনসাৰ কি হ'ব? ডি। আপোনালোকে চাওক, আমাৰ এষ্ট্ৰয়েড বেল্ট যি আছে, আমাৰ এষ্ট্ৰয়েড বেল্ট আমি অকণমান পিছতে আপোনালোকে ইমেজত দেখাম। এষ্ট্ৰয়েড বেল্টত এটা কি আছে? ডুৱাৰ্ফ প্লেনেট, ভাওনা গ্ৰহ আছে, ই হ'ল চিৰাছ। আৰু কুইপাৰ বেল্টত কি আছে? প্লুটো, ইৰিছ, মাকে আৰু হাওমুৱা। আপোনালোকে মনত ৰাখিব, 5খন আমাৰ সৌৰজগতত, আমাৰ সোলাৰ সিস্টেমত 5খন ভাওনা গ্ৰহ আছে, ডুৱাৰ্ফ প্লেনেট। এইখিনি আহে কিন্তু কিতাপত, যে মাকেটো কি গ্ৰহ নে ভাওনা গ্ৰহ নে কি? তো আপোনালোকে মনত ৰাখিব, এইখিনি হ'ল ভাওনা গ্ৰহ। তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ। আমাৰ নেক্সট কুৱেশ্যন হ'ল, কোনটো বছৰত প্লুটো গ্ৰহৰ মৰ্যাদাৰ পৰা বাতিল কৰা হৈছে? কোনটো চনতে কৰা হৈছে? আপোনালোকে পালে 2006 চনতে ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমি ইউনিয়ন তেখেতে বাতিল কৰিছে। আমাৰ 5 নম্বৰ প্ৰশ্ন কৈছে, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো? আপোনালোকে পাইছে সৌৰজগতৰ যি সূৰ্যৰ ওচৰত থকা গ্ৰহটোৱে কি হ'ল? মাৰ্কিউৰি, বুধ। বুধ হ'ল সৌৰজগতত সকলোতকৈ সৰু গ্ৰহ। আপোনালোকে ইমেজখন চাওক, তাতে আপোনালোকে গম পাব। চাওক, সূৰ্যৰ সকলোতকৈ ওচৰত থকা গ্ৰহ কোনটো? ওচৰত থকা গ্ৰহ হ'ল মাৰ্কিউৰি, মানে বুধ। তাৰপিছত হ'ল শুক্ৰ, তাৰপিছত পৃথিৱী, তাৰপিছত মংগল। তেনেহ'লে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এই 8টা গ্ৰহৰ ভিতৰত সকলোতকৈ সৰু গ্ৰহ হ'ল বুধ। আৰু যদি আপোনালোকে মনত ৰাখে, তেনেহ'লে সকলোতকৈ ডাঙৰ হ'ব জুপিটাৰ। আমাৰ নেক্সট কুৱেশ্যন হ'ল, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? আপোনালোকে ইয়াতে পালে, ডাঙৰ গ্ৰহ হ'ল জুপিটাৰ, বৃহস্পতি। মনত ৰাখিব। আমাৰ 7 নম্বৰ কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ কোনটো? সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ হ'ল শুক্ৰ। আপোনালোকে ভাবিব পাৰে যে সূৰ্যৰ ওচৰত থকা গ্ৰহ কোনটো? আপোনালোকে ইয়াতে চাওক, সূৰ্যৰ ওচৰত থকা গ্ৰহ মাৰ্কিউৰি, কিন্তু মাৰ্কিউৰি গৰম নহয়।
মাৰ্কিউৰিৰ ছাৰ্ফেচত যি গেছ আছে যি যি টেম্পাৰেচাৰ এবজাৰ্ভ কৰাৰ ই ক্ষমতা নাই তাৰ কাৰণে মাৰ্কিউৰিত গৰম ইমান নাই গৰম আহে কিন্তু তাতে আকৌ গুচি যায় এবজৰ্ব কৰা বিভিন্ন ধৰণৰ গেছ ইয়াতে পোৱা নাযায় কিন্তু ভেনাছত কি কাৰ্বন ডাই অক্সাইড এইবিলাক আৰু বেলেগ ধৰণৰ গেছ আছে ইয়াতে য'ত কি কৰিব পাৰে আপোনালোকে জানে যে কাৰ্বন ডাই অক্সাইডে কি কৰে হিট টেম্পাৰেচাৰটো কি কৰে এবজৰ্ব কৰি ৰাখিব পাৰে তো এই কাৰণে মানে কি ভেনাছ সৌৰজগতৰ ভিতৰত সকলোতকৈ গৰম গ্ৰহ কিন্তু ভেনাছে হয় আৰু এই ভেনাছক মৰ্নিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলিও জনা যায় আৰু পৃথিৱীৰ ওচৰত থকা গ্ৰহ ভেনাছ আৰু টুইন মানে যমজ বুলিও আমি ভেনাছকেই ক'ব পাৰোঁ আমাৰ নেক্সট কুৱেশ্যন হ'ল সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহ কোনটো সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহ হ'ল ইউৰেনাছ মনত ৰাখিব ই 7 নম্বৰ আমাৰ গ্ৰহৰ মাজত 7 নম্বৰ স্থানতে আছে ইউৰেনাছ তেনেহ'লে 8ৰ বি তো আমাৰ 9 নম্বৰ প্ৰশ্ন হ'ল সৌৰজগতৰ গ্ৰহাণু বেল্ট ক'ত অৱস্থিত যি আমাৰ এষ্ট্ৰয়েড বেল্ট আছে এষ্ট্ৰয়েড বেল্ট সোলাৰ সিস্টেমের এষ্ট্ৰয়েড বেল্ট কোনটো দুটা গ্ৰহৰ মাজতে অৱস্থিত কোনটো দুটা ই হ'ল মাৰ্চ আৰু জুপিটাৰ আপোনালোকে ইয়াতে পিকখন চাওক তাতে আপোনালোকে ভালকে বুজি পাব ইয়াতে চাওক প্ৰথমত বুধ তাৰপিছত শুক্ৰ পৃথিৱী তাৰপিছত কি মংগল আছে এই মংগল আৰু এই বৃহস্পতি মংগল আৰু বৃহস্পতিৰ মাজতে কি আছে এইটো হ'ল এষ্ট্ৰয়েড বেল্ট আৰু এইটো হ'ল কিপাৰ বেল্ট তো কিপাৰ বেল্টৰ মাজত আছে প্লুটো আৰু বাকি নেপচুনৰ ওচৰত আছে কিন্তু আমাৰ যি এষ্ট্ৰয়েড বেল্টৰ ওচৰত থকা গ্ৰহ কোনটো আছে মাৰ্চ আৰু বৃহস্পতি মাৰ্চ আৰু জুপিটাৰ মনত ৰাখিব আপোনালোকে তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ আমাৰ নেক্সট কুৱেশ্যন হ'ল তলৰ কোনটো গ্ৰহ কুইপাৰ বেল্টত বামন বা বাওনা গ্ৰহ বুলি গণ্য কৰা হয় কোনটো আমি অকমান আগতে পালো কোনটো কুইপাৰ বেল্টৰ মাজত আছে প্লুটো মনত ৰাখিব প্লুটোই আছে তেনেহলে দৰ আনসাৰ কি হ'ব ডি প্লুটো আমাৰ নেক্সট কুৱেশ্যন হ'ল কোনটো গ্ৰহ সালফিউৰিক এসিডৰ ডাঠ বগা আৰু হালধীয়া ডাৱেৰে গঠিত কোনটো গ্ৰহ ই সালফিউৰিক এসিড আৰু থিক হোৱাইট ইয়েলোডিছ ক্লাউডেৰে গঠিত ই হ'ল ভেনাছ শুক্ৰ আমাৰ 12 নম্বৰ প্ৰশ্ন হ'ল তলৰ কোনটো গ্ৰহক হালধীয়া গ্ৰহ বুলি কোৱা হয় তলৰ কোনটো গ্ৰহক হালধীয়া গ্ৰহ বুলি কোৱা হয় ভেনাছকে শুক্ৰকেও কিন্তু হালধীয়া গ্ৰহ বুলিও কোৱা হয় মনত ৰাখিব এইটো তো 12 আনসার কি হবে ডি আমার 13 নম্বৰ প্ৰশ্ন হ'ল পৃথিৱী গ্ৰহৰ প্ৰথম বাহিৰৰ কক্ষপথৰ গ্ৰহটো কোনটো পৃথিৱীৰ বাহিৰৰ কক্ষপথ ভিতৰ নহয় বাহিৰৰ কক্ষপথৰ প্ৰথম গ্ৰহটো কি মংগল মনত ৰাখিব আপোনালোকে মংগল গ্ৰহ আপোনালোকে পিকটো চাওক তাতে আপোনালোকে ভালকে বুজি পাব ইয়াতে চাওক যি আমাৰ পৃথিৱী আছে বুধ শুক্ৰ পৃথিৱীৰ ভিতৰৰ কক্ষপথৰ গ্ৰহ হ'ল ভেনাছ মানে শুক্ৰ কিন্তু বাহিৰৰ কক্ষপথৰ কি আছে বাহিৰৰ কক্ষপথৰ হ'ল মাৰ্চ মনত ৰাখিব মংগল গ্ৰহ ভিতৰৰ ভেনাছ আৰু মাৰ্চ হ'ল ওচৰত আৰু ভেনাছ হ'ল ওচৰত সকলোতকৈ ওচৰত থকা গ্ৰহ হ'ল ভেনাছ শুক্ৰ তো বাহিৰত কি আছে মাৰ্চ মনত ৰাখিব মংগল গ্ৰহ তো আমি আগবাঢ়ো আমাৰ 14 নম্বৰ প্ৰশ্নলৈ আমাৰ 14 নম্বৰ প্ৰশ্ন হ'ল সৌৰজগতৰ আৱিষ্কাৰ কোনে কৰিছিল আপোনালোকে সকলোৱে জানে মোৰ পাৰ্ট 1 এটা ভিডিও আছে সৌৰজগতৰ বিষয়ে আপোনালোকে এই ভিডিওখন চাব এই ভিডিওখন চালে আপোনালোকে সৌৰজগতৰ বিষয়ে আৰু আন এষ্ট্ৰয়েড এইবিলাকৰ বিষয়ে আপোনালোকে বুজি পাব তো সৌৰজগতৰ আৱিষ্কাৰ কোনে কৰিছিল কপাৰ্নিকাছ সৌৰজগতৰ আৱিষ্কাৰ কোনে কৰিছিল কপাৰ্নিকাছ মনত ৰাখিব 14ৰে আনসাৰ
তো আমি আগবাঢ়ো আমাৰ 15 নম্বৰ প্ৰশ্নলৈ 15 নম্বৰ প্ৰশ্ন হ'ল সৌৰজগতৰ গ্ৰহৰ গতিৰ ধাৰণা কোনে দিছিল সৌৰজগতৰ বিষয়ে প্ৰথম ধাৰণা কোনে দিছিল কপাৰ্নিকাছ কিন্তু ই কৈছে গ্ৰহৰ গতি যি আমাৰ সূৰ্য আছে সূৰ্যৰ চাৰিওফালে যে ঘূৰে এই সূৰ্যৰ চাৰিওফালে যে ঘূৰে এই ঘূৰাৰ গ্ৰহৰ ঘূৰ্ণনৰ গতি কোনে দিছিল কেপলাৰে দিছিল কিন্তু ইয়াতে আমাৰ ইণ্ডিয়াৰ যি আৰ্যভট্ট আছে গ্ৰেট সায়েন্টিষ্ট আৰ্যভট্টও কিন্তু এই গ্ৰহৰ গতিৰ বিষয়ে কৈছিল কিন্তু ই সায়েন্টিফিক্যালি মানে নহয় কিন্তু এনে আমি যদি কওঁ ভাৰতীয় তেনেহলে আমি আৰ্যভট্ট ক'ব পাৰো তেনেহলে 15 আনসার কি হ'ব বি কেপলাৰ তো আমি আগবাঢ়ো আমাৰ 16 নম্বৰ প্ৰশ্নলৈ আমাৰ 16 নম্বৰ প্ৰশ্ন হ'ল তলৰ কোনটো গ্ৰহৰ ভিতৰত সৰ্বাধিক উপগ্ৰহ আছে আপোনালোকে জানে যে সকলোতকৈ বেছি উপগ্ৰহ কোনটোৰ আছে স্যাটাৰ্ণৰ আছে কোনটো আছে স্যাটাৰ্ণ আপোনালোকে এই পিকখন চাওক তাতে বুজি পাব চাওক ইয়াতে চাওক আৰ্থৰ এটা আছে আপোনালোকে জানে মুন আমাৰ চন্দ্ৰমা মাৰ্কিউৰি যি বুধৰ এটাও উপগ্ৰহ নাই ভেনাস শুক্ৰৰো এটাও নাই মাৰ্চৰ আছে এটা মাৰ্চৰ দুটা আছে ফবস আৰু ডিমস মনত ৰাখিব আপোনালোকে মাৰ্চ আমাৰ মংগল গ্ৰহৰ দুটা উপগ্ৰহ আছে এটা হ'ল ফবস আৰু এটা হ'ল ডিমস জুপিটাৰৰ কেইটা আছে 79 তেনেহলে স্যাটাৰ্ণ হ'ল সকলোতকৈ বেছি স্যাটেলাইট থকা গ্ৰহ তে কিমানটা আছে 82 মনত ৰাখিব আপোনালোকে 82টা আছে তাৰ পিছত নেপচুনত আছে 14টা প্লুটো আমাৰ এতিয়া গ্ৰহ নহয় আৰু ইউৰেনাছত কেইটা আছে 27টা মনত ৰাখিব আপোনালোকে তো আমি আগবাঢ়ো আমাৰ 17 নম্বৰ প্ৰশ্নলৈ 17 নম্বৰ প্ৰশ্ন হ'ল পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান পৃথিৱীৰ পৰা ওচৰত থকা আমাৰ যি চন্দ্ৰমা আছে এই চন্দ্ৰমাৰ দূৰত্ব কিমান চন্দ্ৰমাৰ দূৰত্ব হ'ল 3,84,400 কিলোমিটাৰ মনত ৰাখিব এইটো 3,84,400 কিলোমিটাৰ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব তো আমি আগবাঢ়ো আমাৰ 18 নম্বৰ প্ৰশ্নলৈ আমাৰ 18 নম্বৰ প্ৰশ্ন পৃথিৱীৰ সূৰ্যৰ পোহৰত উন্নীত হ'বলৈ কিমান সময় লাগে আমাৰ সূৰ্যৰ পোহৰ যে পৃথিৱীত আহিবলৈ কিমান টাইম লাগে 8 ঘণ্টা 20 সেকেন্ড 8 ঘণ্টা 8 hours 20 সেকেন্ড টাইম লাগে 8 ঘণ্টা 20 সেকেন্ড মনত ৰাখিব আপোনালোকে তেনৰ 18 আনসাৰ হ'ব এ তো আমি আগবাঢ়ো আমাৰ 19 নম্বৰ প্ৰশ্নলৈ আমাৰ 19 নম্বৰ প্ৰশ্ন কোনটো গ্ৰহক মৰ্নিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি কোৱা হয় আপোনালোকে আগতে পাইছিলে ইয়াতে এই ভিডিঅ'খনতে আমি উল্লেখ কৰিছিলোঁ মৰ্নিং ষ্টাৰ ইভিনিং ষ্টাৰ হটেষ্ট প্লেনেট তাৰ পিছত টুইন সিস্টাৰ অফ আৰ্থ কাক কোৱা হয় ভেনাছকে কোৱা হয় শুক্ৰক কোৱা হয় মনত ৰাখিব শুক্ৰকেই কোৱা হয় নেক্সট আৰু অন্তিম কোৱেশ্চন হ'ল বুধ গ্ৰহটোৰ কিমানটা উপগ্ৰহ আছে বুধ গ্ৰহৰ উপগ্ৰহ কেইটা আপোনালোকে পাইছিলে বুধ গ্ৰহৰ উপগ্ৰহ এটাও নাই বুধৰ এটাও নাই আৰু শুক্ৰৰো নাই শুক্ৰৰো 0 বুধৰো 0 কিন্তু বুধ শুক্ৰ দুইটাৰো নাই পৃথিৱীৰ এটাই আছে তে 20ৰ আনসাৰ কি হ'ব 2 ইয়াতে 82 আছিলে কাৰ 82 স্যাটাৰ্ণ দুটা আছিলে কাৰ মাৰ্চৰ যি মংগল গ্ৰহৰ দুটা আছিলে ফমস আৰু ডিভস এই দুটা আছিলে তেনেহলে আমাৰ আনসাৰ কি হ'ব সি বুধ উপগ্ৰহৰ মানে গ্ৰহটোৰ বুধ গ্ৰহটোৰ এটাও উপগ্ৰহ নাই নহলে ভিডিঅ'খন চাই যদি আপোনালোকৰ ভাল লাগে তেনেহলে প্লিজ লাইক আৰু শেয়াৰ কৰিব আনেও যাতে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে ধন্যবাদ